নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ অন্য এটা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু আজি মই ইয়া বনাইছোঁ জিকা আৰু আলুৰ ভাজি, আৰু এইফালে ইয়াতে ইয়া বনাইছোঁ মই বেঙেনা, আৰু বেঙেনাৰ লগত মাছৰ মাথা আৰু কণী দি পেলাই ইয়া বনাইছোঁ। আৰু ইয়াতে ইয়া জিকা আলু ভাজি মোৰ হৈ গৈছে, আৰু এইফালে ইয়াতে ইয়া মই বেঙেনা ফ্ৰাই কৰিছোঁ। আৰু এতিয়া বেঙেনাখিনি ফ্ৰাই কৰি হৈ গৈছে, এইখিনি মই ধুনীয়াকৈ ইয়া কাঢ়ি লৈছোঁ। আৰু এয়া মই ভাত উলিয়াইছোঁ, আৰু ইয়াতে জিকা আৰু আলু ভাজি দিছোঁ, আৰু ইয়াতে এয়া দিছোঁ ফ্ৰাই কৰা বেঙেনা, আৰু এয়া হৈছে আলুগুটি পিটিকা, আৰু ইয়াতে এয়া মাছৰ মাথা আৰু কণী দি বনোৱা বেঙেনা ভাজি লৈছোঁ, আৰু লগতে এয়া ফ্ৰাই মাছ দিছোঁ, আৰু লগতে এয়া দাইল। আৰু এয়াই হৈছে আজি আমাৰ খানা। গতিকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, কমেণ্ট কৰিব, লগতে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু লগতে ছাবস্ক্ৰাইবো কৰি দিব চেনেলটো।